নমস্কাৰ বন্ধুসকল মই নিৰঞ্জন লাহন এনএল টিপছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো মই আজি আপোনালোকৰ সন্মুখত এটা নতুন এপ্লিকেশন লৈ আছো যেটোৰ নাম হৈছে উইনজো গোল্ড গতিকে এপ্লিকেশনটোৰ বিষয়ে মই আজি আপোনালোকক দেখাই থাকিম ভিডিওটো শেষলৈকে চাই থাকিব তাৰ আগতে মই প্ৰথমতে চাই দেখাই দিছো আপোনালোকক মোৰ পেমেন্ট প্ৰুফটো এই দেখা পাইছে মোৰ পেমেন্ট প্ৰুফটো মই পেটিএম ওপেন কৰি দেখাই দিছো চাওক পেটিএম মই ওপেন কৰিছো পেটিএমটো ওপেন কৰি দিয়াৰ লগে লগে ইয়াত চাওক পাসবুকত গৈছো পাসবুকত গৈ আপোনালোকে দেখা পাইছে পাসবুকত মই ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ পেমেন্ট প্ৰুফ ওলাই গৈছে চাওক 9.98 rupees আছে আৰু এতিয়া ওলাইছে আজি 24 তাৰিখ চাওক ক্যাশবেক ৰিসিভ ফ্ৰম উইনজো গোল্ড 9.50 মই 10 টকা উইথড্ৰ কৰিছিলো কিন্তু তাৰে 9.50 rupees পালো মানে 0.50 rupees তেওঁলোকে চাৰ্জ ললে আৰু বাকিখিনি 9.50 rupees মোক দিলে লিংক ডেসক্ৰিপচনত আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব উইনজো বুলি আহিব উইনজো পিছত আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন ইন্টাৰফেস খোল খাব আপোনালোকে এই এপ্লিকেশনটোত কি কৰিব লাগিব চাওক এপ্লিকেশনটোত আপোনালোকে প্ৰথমতে মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে সেন্ড ওটিপি ক্লিক কৰিব সেন্ড ওটিপি ক্লিক কৰি দিয়াৰ লগে পিছত আপোনালোকৰ ওটিপি এটা আহিব সেই ওটিপিটো ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে ৰেফাৰেল কোড এটা দিব লাগিব সেই ৰেফাৰেল কোডটো আপোনালোকে কি দিব চাই লওক এপ্লাই ৰেফাৰেল কোডত ক্লিক কৰি দিয়াৰ পিছত LAH5E A9A স্ক্ৰিনত ডাঙৰকৈ শো হৈ আছে আপোনালোকে দেখা পাইছে LAH5E A9A তাৰপিছত প্ৰসিডত ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে আপোনাৰ নাম এটা দিব লাগিব নামটো আপুনি দি দিয়াৰ পিছত নাম দেব নামটো দিয়াৰ পিছত আপুনি ইয়াত ক্লিক কৰি দিব সিম্পল তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন আহিব ইয়াত চাওক ইয়াৰ লোকেশন এলাউ কৰি দিব লাগিব এলাউ কৰি দিয়াৰ লগে লগে আপুনি এটো এক্টিভ হৈ যাব আৰু আপোনাৰ সেই যেটো ৰেফাৰেল কোড দিলে ৰেফাৰেল কোডটো দি দিয়াৰ লগে লগে 10 rupees এটা আপোনাৰ একাউন্টত এড হৈ যাব এটা খবৰছে 10 rupees এটা একাউন্টত এড হৈ গল এতিয়া আপুনি তাৰ পৰা আপুনি গেম খেলিব পাৰিব গেম খেলিব আৰু এই গেমৰ আপোনালোকে চাওক মই গেম খেলি দেখুৱাই দিছো 10 টকা এটা এড হৈ যাব এটো এটা মোৰ বেলেগ একাউন্টৰ পৰা মই কৰি দেখুৱাই দিছো মই গেম খেলি দেখুৱাই দিছো চাওক ইয়াত আপোনালোকে ইয়াত ক্লিক কৰিব কেৰমত খেলে বা বেলেগ আছে আৰু গেম ধেৰ আছে তাৰ ভিতৰত মই কেৰমটো বাছি লৈছো কেৰমত ক্লিক কৰাৰ লগে লগে ফাইন্ড ইওৰ অপিনিয়ন আপুনি ক্লিক আহিব আৰু আপোনাৰ 2 টকাকে মই বোথত লগাইছো চাওক বোথ এমাউন্ট 2 rupees এতিয়া আপোনালোকৰ ইয়াত কেৰম খেলিব লাগিব ইয়াত কেৰম খেলাৰ পিছত লগে লগে চাওক লাহন এণ্ড সুমিত এই গেমটো খেলি দিয়াৰ পিছত যেতিয়া উইন হৈ যাম তেতিয়া উইন হোৱাৰ লগে লগে এনেকা দেখাব চাওক মই যেতিয়া জিকিম তেতিয়া তাত এনেকা দেখাব ৰেংক 1 ৰিজাল্ট চ্যালেঞ্জ মই উইনাৰ হৈছো আৰু লগে লগে মোৰ একাউন্টত এড হৈ যাব এনে ধৰণে আপোনালোকে ইয়াত খেলিব পাৰিব গেম আৰু মই টোটাল আৰ্নিং কৰিছো এতিয়ালৈকে আপোনালোকে চাওক 195.96 rupees টোটাল মোৰ এটো এটা মেইন একাউন্ট মই ইটো এটা নতুন আপোনালোকক ডেমো একাউন্ট দেখুৱাই দিছিলো যেহেতু তাত আপোনালোকে প্ৰথমতে কেনেকৈ ৰেজিষ্টাৰ কৰিব সেই কাৰণে মই হেতু একাউন্ট বনাই দেখুৱাই দিছিলো আৰু মই ইনকাম এতিয়ালৈকে হিমান কৰিলো আৰু বহুতো গেম আছে আপোনালোকে বাবল ব্ৰাষ্ট আছে ফাইটাৰ আছে ফ্ৰী ফায়াৰ আছে আপুনি বহুতো গেম খেলিব পাৰিব তাৰ আগতে মই আপোনালোকক দেখুৱাইছিলো মোৰ পেমেন্ট প্ৰুফ মই চাওক 10 rupees তো মই ইয়াত দি উইথড্ৰ কৰিছো মিনিমাম উইথড্ৰ 3 টকা আপুনি উইথড্ৰ কৰিব পাৰিব মোৰ লগত পেড সাকসেসফুলি ডান কৰি দিয়াৰ লগে লগে পেটিএম ওয়ালেটত আপোনালোকক মই দেখুৱাইছিলো যেহেতু আকৌ এবাৰ মই দেখুৱাই দিছো শৰ্টকে এয়া চাওক 9.50 10 rupees কৰিছিলো 9.50 আহি গল আজিৰ দিনটোত গতিকে আজিলৈ ভিডিওটো ইমানে আছিল ধন্যবাদ আৰু এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ এই চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে টেলিগ্ৰাম চেনেলত এড হৈ যাব তাতো মই কিছুমান পেমেন্ট প্ৰুফসমূহ দি থাকো